যদি আপোনালোকৰ যদি ইনষ্টাগ্ৰামত এটা লাইক আহে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ বাবে এইটো ভিডিঅ' আপুনি সম্পূৰ্ণকৈ চাই যাওক আপোনাক মই শিকাই দিম ইনষ্টাগ্ৰামত কেনেকৈ লাইক বঢ়াব পাৰে ষ্টেপ বাই ষ্টেপ শিকাই যাম আপুনি চাই যাওক প্ৰথম আপুনি গুগলটো সাৰ্চ কৰি ল'ব মই গুগলটো সাৰ্চ কৰিছো তাৰপিছত আপুনি অপেন কৰি ল'ব অপেন কৰি আপুনি সাৰ্চৰ ক্লিক কৰি আপুনি সাৰ্চ কৰিব ৰান পোষ্ট বুলি সাৰ্চ কৰিব ৰান পোষ্ট বুলি সাৰ্চ কৰিছো সাৰ্চ কৰি লগে প্ৰথমে এইটো পেজটো আহি গৈছে এইটো ৱেবছাইটটো আহি গৈছে আপুনি এইডোখৰ এই নীলা আখৰখিনি আপুনি ক্লিক কৰিব লাগিব এই নীলা আখৰখিনি মই ক্লিক কৰি দিছো পেজটালে আকৌ কনভাৰ্ট হৈ গৈছে কনভাৰ্ট হ'লে আপুনি যদি ফলোৱাৰ লাগে ইনষ্টাগ্ৰামত আপুনি সাৰ্চ কৰি গীতা বুলি সাৰ্চ কৰি আপুনি এইটো ফলোৱাৰ বঢ়াব পাৰে আৰু কেনেকৈ ফলোৱাৰ বঢ়ায় তাৰ ওপৰত মই ভিডিঅ'টো দিয়া আছে মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপুনি ক্লিক কৰি ফলোৱাৰ বঢ়াই ল'ব পাৰিব আনলিমিটেড ফলোৱাৰ বঢ়াই ল'ব পাৰিব মই এতিয়া আপোনালোকৰ ইনষ্টাগ্ৰামৰ লাইক কেনেকৈ বঢ়ায় তাকে শিকাইছো ইনষ্টাগ্ৰামৰ লাইক বঢ়াবৰ কাৰণে পোষ্টাৰখন দেখিছে নহয় আপুনি তাক ক্লিক কৰিব লাগিব ক্লিক কৰি আপুনি তললৈ যাব লাগিব তলত ওপেন বুলি অপশ্যন এটা আছে আপুনি তাত ক্লিক কৰিব লাগিব এতিয়া তললৈ গৈছো এইটো তললৈ গৈ ওপেন অপশ্যনটো পাইছো তাত আপুনি ক্লিক কৰিছো ওকে গাইজ তাৰপিছত ভিতৰলৈ গৈছে কিছুমান ল'ব লোডিং লৈছে এইটো লোডিং লৈ থকাৰ পিছত আপুনি তললৈ যাব লাগিব তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব কিন্তু এই কৈছে আপুনি ইনষ্টাগ্ৰামৰ লাইক লাগে নে ভিউজ লাগে নেকি মোক ইনষ্টাগ্ৰামৰ লাইক বঢ়াম কাৰণে সেইটো মই ইনষ্টাগ্ৰামৰ লাইকত চুই দিছো চুই পিনি এইটো এটা আহিছে এইটোক মই পুৰণি চেনেল মাৰি দিছো আকৌ এটা লোডিং আছে কিছুমান ল'ব লোডিং লৈ আকৌ তললৈ যাব লাগিব স্ক্ৰল ডাউন কৰি তললৈ গৈ থাকিব আপুনি আপোনাৰ এটাই আই এম নট ৰবট বুলি যে লিখা আছে তাত আপুনি ক্লিক কৰিব লাগিব ঘৰত চুই দিব চুই দিয়াৰ লগত আনচাল ৰাইট চিন হৈ যাব আপুনি সাবমিট অপশ্যন আছে তাত আপুনি ক্লিক কৰিব সাবমিটত ক্লিক কৰিব আকৌ লোডিং ল'ব লাহে লাহে কৰি দিব কামটো পিছত আপোনাৰ পেজটো আপুনি লগ ইন হৈ গৈছে অট'মেটিক তাৰপিছত আপুনি তললৈ যাব তললৈ আই এগ্ৰি অপশ্যনটো আছে তাত আপুনি ক্লিক কৰিব এই হালধীয়াকৈ যে লিখা আছে আই এগ্ৰিটো তাত আপুনি ক্লিক কৰিব লাগিব আকৌ লোডিং ল'ব তললৈ যাব আপুনি লাহে লাহে কৰি দিব কামটো মই আপোনালোকৰ এই ভিডিঅ'টো দীঘল হ'বৰ কাৰণে স্পীড কৰি দিছোঁ এইটো আকৌ ইনষ্টাগ্ৰামৰ লাইক লাগিলে ফ'ল' লাগে আকৌ সুধিছে আপুনি ইনষ্টাগ্ৰামৰ লাইক বঢ়াম কাৰণে মই এইটো হালধীয়াখিনি ইউজটো চুইছোঁ ইনষ্টাগ্ৰামৰ লাইক বঢ়াই আপোনালোকক দেখাইছোঁ আকৌ লোডিং লৈছে লোডিং লোতে আপোনালোকৰ এটা টাইম আহিছে এইটো 15 ছেকেণ্ড আপোনাৰ দেখাইছে নহয় সেই 15 ছেকেণ্ডটো আপুনি ৱেইট কৰিব লাগিব কিছুমান ৰখি দিব 15 ছেকেণ্ডটো আপুনি ক্লিয়াৰ হোৱা লাগে মই ৰখি দিছোঁ এইটো 15 ছেকেণ্ড হ'ল আপুনি ক্লিক কৰি দিব তাত আকৌ এটা আহিছে পঞ্চিল মাৰি দিব আকৌ লোডিং লৈছে আকৌ তললৈ যাব তললৈ গ'লে আপুনি ইয়াত ইণ্টাৰ পোষ্ট লিংক আপুনি কোনটো পোষ্টত আপুনি কোনটো ফটোত আপুনি লাইক বঢ়াব আপুনি সেই পোষ্ট লাইকটো তাত পোষ্টটো আপুনি কপি কৰি পিনি আপুনি লিংকটো দি দিব লাগিব তাত আৰু ইয়াত আপুনি যিকোনো জিমেইল এটা মনৰ সাজি যিটো বনাই পিনি যায় তাৰ একো প্ৰব্লেম নাই তেতিয়া মই পোষ্টটো কেনেকৈ হেৰি কৰে মই দেখাইছোঁ ইনষ্টাগ্ৰামটো আপুনি অপেন কৰিব ইনষ্টাগ্ৰামটো অপেন কৰি আপুনি ফটোটোত বা আপুনি কপি কৰি ল'ব লাগিব কেনেকৈ কপি কৰিব মই দেখাইছোঁ এইটো ফটোকে মই চুই দিছোঁ চুই পিনি এইটো দেখিছে নহয় 3 নম্বৰতে এইটো আপুনি আছে এইটো আপুনি চুই দিব একবাৰ চুইছোঁ চুই পিনি আকৌ ইয়াত কপি লিংক বুলি আছে ন আপুনি তাত ক্লিক কৰিব কপি লিংকটো ইয়াত ক্লিক হৈ গ'ল লিংকটো কপি হৈ গ'ল কপি আহি পিনি আপুনি বেক আহি পিনি তাত পেষ্ট কৰি দিব লাগিব বেক আহিলোঁ ইণ্টাৰ পোষ্ট লিংক আছে আপুনি তাত পেষ্ট কৰিব পেষ্ট কৰি পিনি আপুনি সাবমিট অপশ্যনটো দেখিছে নহয় তাত হালধীয়াকৈ তাত চুই দিব চুই দিয়াৰ লগে আপোনাৰ অৰ্ডাৰটো লাগি যাব দেখিছে ছাকচেছফুল অৰ্ডাৰটো দেখুৱাই দিছে ওপৰত ছাকচেছফুল মানে অৰ্ডাৰটো লাগি গ'ল নহয় অৰ্ডাৰ লাগি গৈছে তাৰপিছত এঘণ্টা আপুনি ৱেইট কৰিব এঘণ্টাৰ পিছত আপোনাৰ লাইকটো বাঢ়ি যাব আপোনাক কেইটা লাইক বাঢ়ে আপুনি কমেণ্ট কৰি জনাব আপোনাৰ যদি অৰ্ডাৰ লগাওঁতে যদি কিবা প্ৰব্লেম হয় যদি নোৱাৰে আপুনি কমেণ্ট কৰি জনাব